হেল্ল' এভৰিৱান, আজি আহিছোঁ এখন বিয়া খাবলৈ। গুৱাহাটীত ভৱনত পাতিছে মামাৰ ছোৱালী এজনী বিয়া আছিলে। তো আমি বিয়া খাবলৈ আহিলোঁ গুৱাহাটীৰ ভৱনত। তো বিচাৰি কিবাকৈ আমি ওলালোঁ। আহি মানে অকণমান গাড়ীখনলৈকে গৈছিলে। তাৰপিছত আমি এতিয়া আহিলোঁ। আহি ধুনীয়াকৈ বহিম আৰু আমাক বহিব দিলে মামীহঁতে। আৰু ধুনীয়াকৈ বিয়াৰ মানে আয়োজন চলি আছে। ইফালে কইনা ওলাই আছে আৰু ইফালে আমি বহি ল'লোঁ আহি কিনে প্ৰথমতে। তাৰপিছত আমি এতিয়া যাম পানী তুলিবলৈকে। আৰু ধুনীয়াকৈ আমি গৈ পোৱাৰ পিছত পানী তুলিব যাবলৈ ওলালে। আৰু বশিষ্ঠ মন্দিৰৰ তাতে আহিছে পানী তুলিবলৈ। আৰু আমি ধুনীয়াকৈ বশিষ্ঠত আহি পোৱা নাছিলোঁ, যিহেতু মই বশিষ্ঠত। আৰু ধুনীয়াকৈ আমি বশিষ্ঠ মন্দিৰ চালোঁ আৰু পানীও তুলিলোঁ। লগতে মাহঁতো আৰু মামা যেতিয়া গোটেইখিনিয়ে গৈছিলে। আৰু আমি ধুনীয়াকৈ তাতে পানী তুলিলোঁ, ফটো উঠিলোঁ অকণমান, যিহেতু আমি আহি পোৱা নাছিলোঁ বশিষ্ঠত। আৰু ধুনীয়াকৈ গোটেইখিনি হৈ গৈছে আৰু বহুত বেছি ভাল লাগিলে বশিষ্ঠত গৈ কিনে। আৰু তাতে ভণ্টিহঁতকো ৰিলচ বনাই দিলোঁ কেইটামান। আৰু ধুনীয়াকৈ আমি আকৌ পানী তুলি আহিলোঁ। আহি কিনে বহি আছোঁ। আৰু তাৰপিছত এতিয়া আমাক মাতিছে চাহ খাবলৈ। পানী তুলি অহা মানুহক চাহ দিছে আৰু আমি ধুনীয়াকৈ চাহ খাবলৈ বহি গ'লোঁ। আৰু দেখিছেনে, চাহ তাহ খাই মেলি আহি আমি আৰু আকৌ ইয়াতে বহি ল'লোঁ। আৰু এইজনী আমাৰ জেঠী ছোৱালী। আৰু এইফালে আমাৰ কইনা ৰেডি, ধুনীয়াকৈ কইনা বহি আছে আৰু ফটোশ্বুট চলি আছে ধুনীয়াকৈ। আৰু এইফালে মাতিছে আমাৰ ভাত খাবলৈকে। আৰু আমি ধুনীয়াকৈ ভাত খাব বহি ল'লোঁ। ভাত দিছে, আমি খাব লৈছোঁ। আধা খোৱা হৈছিলে, তাৰপিছত আকৌ ভিডিঅ' কৰিলোঁ। আমি এতিয়া ধুনীয়াকৈ ডেক'ৰেশ্যন আছে চাইকেলৰে, তাতে আমি ফটো চটো উঠিলোঁ আৰু বালকহঁতৰ ফটো উঠিলোঁ ধুনীয়াকৈ। আৰু এতিয়া আমি যাবলৈ ৰেডি হ'লোঁ। আৰু আমি গাড়ীত আহি আছোঁ ধুনীয়াকৈ গোটেইখিনি ফেমিলি গৈ বহুত বেছি ভাল লাগিলে। আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিলে চাই কমেণ্ট কৰিব। তো আজিলৈকে বাই বাই, টাটা, গুড নাইট।